সমান দুৰ্ভগীয়া আছে বাৰু আই ঐ কেলৈ হলা ইমান নিদাৰু ভুৱনৰ ধেমালিতে কৰ্ণয়ো সজিলে নিদিলে চিনাকি মাৱে নিপুত্ৰ এটি পাতি যাই দিলে সন্ধিয়াৰ আকাশত ওলাব জোন আই ঐ কেলৈ হলাই ইমান নিদাৰুণ ভুৱনৰ ধেমালিতে কৰ্ণয়ো সজিলে নিদিলে চিনাকি কুন্তি মাৱে নিপুতক এটি পাতি গোটাই দিলে নিপুতক এটি পাতি গোটাই দিলে ৰাম ৰাম নিদিলা প্ৰণদান নিদিলা পুতৰ মান পদে পদে পালো অপমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান নিদিলা স্তনদান নিদিলা পুতৰ মান পদে পদে পালো অপমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান গৰ্ভে জনম দিলা নদীত উঠাই দিলা নাভাবিলা মোৰেনো কথাই জগতে জানে মোক কৰ্ণ মহাবীৰ নিদিলা স্তনদান নিদিলা পুতৰ মান পদে পদে পালো অপমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান নিজ মান ঢাকি নিদিলা চিনাকি কুন্তীৰৰ তনয় বুলিয়াই নগতে জানে মোক কৰ্ণ মহাবীৰ নিদিলা স্তনদান নিদিলা পুতৰ মান পদে পদে পালো অপমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান আছে নেকি দুৰ্ভগীয়া কৰ্ণ সমান আপুনি বহুত ধুনীয়া গাইছে আপোনাৰ নামটো ক'ব নি এবাৰ বাবা শইকীয়া বাবা শইকীয়া ন ঘৰ কোন জেগা আপোনাৰ ঘৰ মোৰ সোৱণশিৰি ঠেকেৰাগুৰি ঠেকেৰাগুৰি কিমান দিনৰ পৰা আপুনি ট্ৰেইনত এনেদৰে আছে ট্ৰেইনত মই ঠিক 12 বছৰমানৰ পৰা 12 বছৰ হৈ গ'ল আপোনাৰ বৰ্তমান এনেই কিমানমান বয়স আছে আপোনাৰ মোৰ এতিয়া 1987ত জন্ম 1987ৰ পৰা প্ৰায় 12 বছৰ দিন ধৰি আপুনি ট্ৰেইনৰ আপোনাৰ কিছু তিতা মিঠা অভিজ্ঞতা আছে বহুত আছে কেতিয়াবা আপুনি ট্ৰেইনৰ যিসকল যাত্ৰীৰ পৰা আপুনি কেনে ভাল ছাপোৰ্ট পায়নে কেতিয়াবা মানে বেয়াও পায় যাত্ৰীৰ পৰা মানে ধৰক কেতিয়াবা বহুত ভাল ছাপোৰ্ট পোৱা হয় কেতিয়াবা বেয়াও পোৱা হয় ঠিক তেনেধৰণে চলি থকা হৈছে বেয়া মানে কেনেধৰণৰ বেয়া পোৱা বেয়া মানে কিছুমানে ধৰক দেখো বুলি কয় একশ্যন বুলি কয় কিছুমানে কয় এনেকৈ দিব নালাগে তহঁতক এনেকুৱা কিছুমানে কয় যে অন্ধসকলক দিব লাগে তেনেকুৱা ধৰণৰ বন্ধুসকল এই অন্ধ মানুহজনে ইমান সুন্দৰ এটি হৰিনাম গাইছে তেওঁক মানে কিছুমান লোকেও অপদস্থও কৰে তেওঁক আমি সহায় কৰিব লাগে নে নালাগে আপোনালোকে নিজেই এবাৰ ভাবি চাব কাৰণ চাওক মানুহে মানুহৰ বাবেহে মানুহ যে জীয়াই থাকে মানুহৰ বাবেহে সমাজ পাতি মানুহসকলে জীয়াই থাকে এই অন্ধ মানুহজনক যদি আমি নাচাওঁ আমি ইজনে যদি সহায় নকৰোঁ তেনেহ'লে মানুহৰ মানে মানৱতা ক'ত থাকিব মই ভাবোঁ এজন অন্ধ মানুহ আমি মানুহজনক সহায় কৰিব লাগে তেওঁ অন্ধ হ'লেও তেওঁ এটা নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিহে তাৰ বিনিময়ত কোনোবাই কিবা দিব পাৰে বা কোনোবাই নাথাকিলে নিদিয়ক সেইটোত আপত্তি নাথাকে খালি এওঁৰ প্ৰতি মানে যাতে কোনো দুৰ্ব্যৱহাৰ নকৰে বেয়া ব্যৱহাৰ নকৰে ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ হঠাতে মই ট্ৰেইনত তেখেতক লগ পাই গ'লোঁ তেওঁৰ গীত মাতত মানে মই অলপ মুগ্ধ হ'লোঁ
সেইবাবে মই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাই চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।